Hey guys, আপোনালোকে চাগে ভাবিছে মই ইমান খাজি কাছি ক'ত যাও একচুয়ালি খাজি কাছি আছো এইটো কাৰণে যেহেতু ভিডিও তোলাব লাগিব আৰু মই মানে এক্সাইটেড হৈ আছো কাৰণ আজি মই এতিয়া গাড়ী চলাব শিকিবলৈ যাম আগতে চলাইছিলো মাত্ৰ দুদিন আৰু চলোৱা নচলা একেই কথা শিকান ঠিকা একেই কথা একো শিকা নহল এতিয়া আকৌ যাওঁ যেহেতু এতিয়া কৰোনাৰ কাৰণে একেলগে থাকিব পাৰিছো হাজবেণ্ডৰ লগত তেওঁ আছে এতিয়া মোক শিকাবৰ কাৰণে তেওঁ গুচি গ'লে আকৌ মই শিকিব নোৱাৰা হ'ম আৰু ইনষ্টিটিউচনত গৈ শিকিবলৈ মোৰ সময় নিমিলে সো আজি ওলাইছো যে ভিডিওটো কৰিম লগতে আৰু চাদৰ মেখেলা পিন্ধিয়ে কিয় শিকো কাৰণ মই যেতিয়া স্কুল যাম মই চাদৰ মেখেলা পিন্ধিয়ে চলাব লগা হ'ব সদায়তো নাযাম কিন্তু যেহেতু চাদৰ মেখেলা পিন্ধি চলাব লগা হ'বই গতিকে শিকোতে এনেকৈ শিকিলো এইখন হৈছে আমাৰ ক্ষুদ্ৰ গাড়ীখন ইয়ন গোসাই ঘৰত এটা সেৱা কৰি ললো যেহেতু শিকিবলৈ যাম এটা নতুন বিদ্যা ভগৱানৰ আশীৰ্বাদ ললো সোনকালে শিকি যাওঁ যেন আৰু আজি শিকিলো ফাৰ্ষ্ট ক্লাচ তাৰ পিছত নিউট্ৰেল ৰবা দেই তাৰ পিছত এক্সিলেটৰ আৰু ক্লাচ এনেকে ষ্টাৰ্টি এক নম্বৰ গিয়াৰ ঠিক আছে সো ফাইনালি চলাব পাৰিলো 2 নম্বৰ গিয়াৰত আৰু ইয়াৰ পিছত দুদিনমান পিছত ৰাস্তাত চলাবলৈ প্ৰেক্টিচ কৰিব লাগিব আৰু অলপ ভালকৈ জানিলো গাড়ীখনৰ বস্তুবোৰ ক'ত কি আছে কোনটো কি হয় তাৰ পিছতহে ক'ব পাৰিম যে মই চলাব পাৰিলো বাট আজি বহুত ভাল লাগিছে এতিয়া মই আজি শিকি কি চলালো এক ঝলক চাওক শিকিছে আজি 3 নম্বৰ দিন আৰু এতিয়া মই চলাম দেই কৃষ্ণ প্ৰভু নিউট্ৰেল আছে চাবি পকাইছো দুই আৰু এক ৰাউন্ড চলি মাৰ মানে ঘুৰি মাৰো যাম কেমেৰাত ধ্যান নহয় হা গাড়ীত ইস যোৱা দুই অথনিৰ পৰা ভিডিঅ' এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে আমি নিজে যিকোনো এখন বাহন চলাবলৈ শিকা কিয় উচিত এতিয়াতো আমাকো ঘৰত দেউতা যদি আছে দাদা ভাইটি যদি আছে বা কাৰোবাৰ হাজবেণ্ড আছে বা যোনেই নহওক সাধাৰণতে যিহেতু পুৰুষে চলায় বহুতে ভাবে যে ঘৰত চলোৱা মানুহ আছে কৃষ্ণ গতিকে আমি ইমান ৰিক্স লৈ এখন গাড়ী চলোৱা বা এখন স্কুটি চলোৱাৰ কোনো দৰকাৰ নাই অৰ্থাৎ ৰিক্স ল'বলৈ বেছিকেলি ভয় কৰে আৰু মই নিজেও তেনেকুৱা মানুহ পাৰ্চনেলি লগ পাইছো যে চলাবলৈ মানে ইচ্ছা নকৰে ফাৰ্ষ্ট ভয় কৰে ছেকেণ্ড ইচ্ছাও নকৰে যে সেই আৰামটো বিচাৰে
কিন্তু ই আচলতে কি হয় ইনডাইৰেক্টলি আমাৰেই ক্ষতি কৰে কাৰণ আমি সেই বস্তুটোৰ কাৰণে আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাওঁ কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহি যাব যে আমি কাৰোবাক লৈ যাব লগা হ'ব পাৰে তেতিয়া বহুত প্ৰব্লেম আহি যায় চ' আমি যদি তেনেকুৱা ক্ষেত্ৰত নিজে বাহন এখন গাড়ীয়ে হওক স্কুটিয়ে হওক লাগিলে চাইকেল এখনেই হওক চ' আমি যদি সেই বস্তুটো চলাবলৈ শিকি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণেই লাভ আমি কিবা এটা বিদ্যা শিকাৰ মানে সেইটো কেতিয়াও লোকচান নহয় সেইটো লাভেই হয় আৰু এইটো একো বেছি কৰা ধৰণৰ কথা নহয় বা এইটো তেনেকুৱা কথা নহয় যে চবেই গাড়ী চলাব শিকিব লাগিব স্কুটি চলাব শিকিব লাগিব কিন্তু যদি শিকি থৈছে নিজৰ লাভ যিকোনো কাম যিকোনো বিদ্যা আমি যিমান পাৰি বজাৰ কৰা হওক যিকোনো কাম আমি যদি নিজে কৰিব পাৰোঁ আমাৰ কাৰণেই ভাল আৰু লগতে সেই ঘৰখনৰ মানুহখিনিৰো আমাক লৈ অকণমান এটা টেনশ্যন কমে যেতিয়া আমি নিজে কৰিব পৰা হওঁ কিবা এটা বস্তু আনিবলৈ তেওঁলোকক নপঠাই নিজে আনিব পৰা হওঁ অহা যোৱাৰ ক্ষেত্ৰত যদি নিজে নিজৰ সেই দায়িত্বটো ল'ব পাৰোঁ তেতিয়াহ'লে ঘৰখনৰ মানুহখিনিও সকাহ পায় গতিকে মই ভাবোঁ আজি মই এইটো শিকি পেলাই মই অন্ততঃ নিজে এটা বহুত ভাল কাম কৰিছোঁ যে মই মোৰ হাজবেণ্ডেই হওক বা আন মানুহেই হওক মই এতিয়া যেতিয়া ভালকৈ শিকি ল'ম মই আৰু নিৰ্ভৰ কৰিব লগা নহয় মই নিজে নিজৰ এইটো ক্ষেত্ৰত দায়িত্ব ল'ব পাৰিম এনিৱে যদি ভিডিঅ'টো শেষলৈকে চালে আৰু ভাল পালে তেতিয়াহ'লে এটা লাইক দিব চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায় ষ্টে কানেক্টেড অ'কে টেক কেয়াৰ বাই বাই